তো হাই হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলৰ এনে এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি বহুত দিনৰ পিছত মই ভিডিঅ' বনাইছোঁ। মাজত বহুত দিন বনোৱা নাছিলোঁ। আচলতে কি হ'ল, মোৰ চেনেলটোত এটা কমিউনিটি গাইডলাইন ষ্ট্ৰাইক কৰিছিলে। তো সেই গাইডলাইন ষ্ট্ৰাইক কৰাৰ কাৰণে কি হ'ল, 10-15 দিনমান মোকতো ভিডিঅ' আপলোড কৰিবলৈ পাৰ্মিশ্যন দিয়া হোৱা নাছিলে। তাৰপিছত আৰু 90 দিনৰ এটা কিবা এটা লাগি আছে। মানে 90 দিনলৈকে ষ্ট্ৰাইকটো থাকিব। কিবা এটা লাগি থকা নহয়, 90 দিনলৈকে ষ্ট্ৰাইকটো থাকি যাব। তো এতিয়া ভিডিঅ' দিব পাৰিম বাৰু। তাৰপিছত সেইখিনিৰ মাজতে আৰু এটা ভাল খবৰ যে আমি দুজন, মানে মোৰ লগৰ আৰু এজন আছিলে, আমি একেলগে ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ। তো সেই লগৰজনৰ মনিটাইজ হৈ গ'ল, মানে মনিটাইজ এপ্লাই কৰি দিলে ইউটিউব চেনেলটো। তো খুব ভাল লাগিছে। তো পে'মেণ্টটো এতিয়া সোমাইছে, কিন্তু পে'মেণ্টটো উইথড্ৰ মৰা নাই। তো আজি অকণমান সৰু সুৰাকৈ এটা পাৰ্টি দিব, কেক চেক কাটিব, হেৰি কৰিব। তো মনিটাইজ হৈ গৈছে, তাৰ মনটো খুব ভাল লাগিছে। তাৰ লগতে মোৰো ভাল লাগিছে খুব মনটো, যে ইউটিউবৰ বিষয়ে আমি যে ইউটিউবত পে'মেণ্ট কেনেকৈ হয়, কি নহয়, কি কৰিব লাগে, কেনেকৈ এপ্লাই কৰিব লাগে, সেইবোৰ জনা নাছিলোঁ। সেইবোৰ গম পালোঁ এতিয়া। মোৰটোতো হোৱা নাই বাৰু, তাৰ হৈ গ'ল। তো সি গোটেইখিনি কথা প্ৰেক্টিকেলি সি যিমানখিনি গম পালে, ময়ো সিমানখিনিয়ে গম পালোঁ। তো ভাল লাগিছে খুব। তো এতিয়া তাৰ লগলৈ যাম, গৈ মেলি তাক সুধিম, আৰু সি আপোনালোকক কৈ দিব যে কেনেকৈ কি কৰিব লাগে প্ৰচেছ। আৰু মোৰ চেনেলটো অকণমান গ্ৰ' কম হোৱাৰ কাৰণটো হ'ল কি, মই ভিডিঅ' দিয়া নাছিলোঁ। সি কণ্টিনিউ কৰিছিলে ভিডিঅ', সি কণ্টিনিউ দি আছিলে ভিডিঅ'। তাৰপিছত আৰু মোৰ কি হ'ল, মই মানে চালোঁ কি, যদি ভিডিঅ' দিওঁ কেতিয়াবা ছাবস্ক্ৰাইবাৰ নাবাঢ়িলে বা যদি ভিউ কম হয়, মই নিদিওঁ, মোৰ মনটো ভাগি যায়। সি তেনেকৈ হোৱা নাছিলে। সি ভিউ বা ছাবস্ক্ৰাইবাৰ সেইবোৰলৈ চোৱা নাছিলে। সি 3 দিনৰ মূৰে বা 4 দিনৰ মূৰে ভিডিঅ' দি আছিলে। আৰু যিমানে পাৰে মানে ভিডিঅ' কোৱালিটি অলপ ভাল কৰিবলৈ চেষ্টা কৰিছিলে। কিন্তু মই আচলতে যদি ভিউ কম হয় তেতিয়া নিদিওঁ, মানে মোৰ ভিডিঅ', মোৰ তেনেকুৱা আছিলে। কিন্তু এতিয়া তাক দেখি মোৰো লাগিছে যে ভিডিঅ' মানে দি থাকিব লাগে, কণ্টিনিউ কৰি থাকিব লাগে। কণ্টিনিউ নকৰিলে কি হয়, অলপ ৰিস্কটো কমাই দিয়ে ভিডিঅ' যিটো হেৰিটো। তো আৰু ভিডিঅ' যদি কণ্টিনিউ কৰি থকা হয়, ছাবস্ক্ৰাইবাৰখিনি বা হেৰিখিনি, ভিউজখিনি সেইখিনি থাকে। তো বোলক তাৰ লগত কথা পাতিম, সি আপোনালোকক ভালদৰে কথাখিনি হেৰি কৰি বুজাই দিব। গাইজ, আহি গ'লোঁ। এয়া মই যিজন লগৰ কথা কৈছিলোঁ, মনিটাইজ হৈ গ'ল। প্ৰায় এমাহ মানে হ'ল মনিটাইজ হোৱা। তো জান বেকপেকাৰ নামে এটা ইউটিউব চেনেল খুলিছিলে, প্ৰায় আমি একেলগে খুলিছিলোঁ এবছৰমান আগত। তো মোৰ কিছুমান, মই প্ৰথম ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ, মই কিছুমান কাম অকণমান শ্ল' কৰিলোঁ, মানে মই ভিডিঅ' আপলোড দিয়াত হেৰি কৰা। তো ইয়াৰ কি হ'ল, ই কণ্টিনিউ কৰি থাকিলে, ভিডিঅ' আপলোড দি থাকিলে, আৰু মানুহ নিৰাশ নহ'ল ই। তো সেইকাৰণে ইয়াৰ মনিটাইজ হৈ গ'ল। প্ৰায় এমাহ মানে হৈ গ'ল। ফাৰ্ষ্ট পে'মেণ্টটো পালে। তো মই প্ৰথম কৈছিলোঁ পে'মেণ্ট পোৱা নাই, কিন্তু আজি আহি গম পাইছোঁ পে'মেণ্ট পাইছে, সেইকাৰণে পাৰ্টিটো দিছে। খুব ভাল লাগিছে। তো আমি ইউটিউব চেনেল কেনেকৈ চলাব লাগে, আৰু মানে ইয়াৰ চলাওঁতে আমি কি কি বস্তু হেৰি কৰিব লাগে, সেই কথাখিনি আমি জানিম ইয়াৰ পৰা। ই নিজে ক'ব কেনেকৈ কি কথাখিনি কৈ দে তই। প্ৰথম নমস্কাৰ জনাইছোঁ যিমানে ইয়াৰ ভিউৱাৰখিনিক, আৰু হাই এভৰিৱান। আমি এতিয়া মোৰ যোনটো এক্সপিৰিয়েঞ্চ সেইটো মই জনাওঁ আপোনালোকক। ধৰক মই কিছুমান ময়ো ভুল কৰিছিলোঁ, এইটো নহয় যে মই ভুল কৰা নাছিলোঁ, ঠিক আছে। কিন্তু কি হ'ল, মই কণ্টিনিউটি যোনটো আছে সেইটো মই ৰখি দিয়া নাছিলোঁ, মই কণ্টিনিউ কৰি আছিলোঁ। এতিয়া কিন্তু তাৰ ভিতৰতে মোৰো ভুল আছিলে দুটামান, যোনটো আপোনালোকে কৰিব নালাগে। এটলিষ্ট মনিটাইজ হোৱালৈকে, আপোনাৰ মনিটাইজেশ্যনৰ পিছত পইচা পোৱাটো সেইটো বেলেগ এটা চেপ্টাৰ। এতিয়া ধৰক মই এতিয়া যেনেকৈ মই প্ৰথমতে অলপ বেছি ভিডিঅ' দিব লৈছিলোঁ। প্ৰথম ভুল আমি সেইটো কৰিব নালাগে। যেতিয়া আমি চেনেল এটা খোলোঁ, আমি প্ৰথম ষ্টেপটো হয় আমাৰ ফ্ৰেণ্ডছবোৰ লগত, ফ্ৰেণ্ডছে বুলি কৈছোঁ, এতিয়া যোনে চাই আছে আমাৰ দৰ্শক, এতিয়া ফ্ৰেণ্ডছবোৰ লগত আমি কানেকশ্যনটো জাষ্ট বনাব লাগে প্ৰথমত। মই কি কৰিছিলোঁ, অলপ বেছি ভিডিঅ' দিয়া হৈছিলোঁ। ধৰক এদিনৰ মূৰত ভিডিঅ' দি দিছিলোঁ। সেইটো এটা মোৰ ভুলেই আছিলে। একচুৱেলি আমি কোৱান্টিটিটো চাব নালাগে, আমি কোৱালিটিটো চাব লাগে। আপুনি কিমান ভাল, আমি লাগিলে ধৰক মাহেকত আমি 5-6টাই ভিডিঅ' দিওঁ। যিহেতু আমাৰ ডেইলি ব্লগ টাইপৰ আছিলে, আমি প্ৰথমত ফাৰ্মিং আৰু ব্লগিং কৰা আছিলে। মই প্ৰথমত ফাৰ্মিঙো বনাইছিলোঁ, তাৰপিছত অলপ ব্লগিঙো দিলোঁ। অলপ মিক্স আছিলে, হ'লেও দিব পাৰি তেনেকৈ। আপুনি সেইটোৱে কোৱান্টিটিটো প্ৰথম মেটাৰ কৰিব। আপুনি ভাবি ল'ব যে কি টাইপৰ ভিডিঅ' বনায়। এতিয়া ফাৰ্মিঙৰ বনালে আপুনি মেইন থিমটো ফাৰ্মিঙত হ'ব। যদি আপোনালোকে ধৰক ব্লগিঙো কৰিছে, ব্লগিঙো কৰিব। পডকাষ্ট টাইপৰ কৰিব গ'লে তেনেকুৱা অলপ চেপ্টাৰটো বেলেগ কৰি ল'ব। প্ৰথম বাছি ল'ব আপোনালোকে কি বনায়, আৰু যিমান পাৰে কোৱালিটিটো মেইনটেইন কৰিব লাগে,
কোৱান্টিটিটো ইমান মেটাৰ মানে নকৰে ভাল কৰিব লাগে ন এইবোৰ আৰু কিছুমানে কয় যে আইফোন লাগে বা ডাঙৰ কেমেৰা লাগে সেইটো এটা মিথ হয় আপোনাৰ ইমান ইম্পৰ্টেণ্ট নহয় আজিৰ যুগত কিন্তু মানে এন্ড্ৰইড হেৰি এটা হ'লে ভিডিঅ' কোৱালিটিটো মেটাৰ কৰে কিন্তু 4K হ'ব লাগে এটলিষ্ট যাতে আজিকালি ইউটিউবে কম্প্ৰেছ কৰি দিয়ে তো অলপ ভাল ভিডিঅ' হ'ব লাগে কিন্তু আপুনি কি বনাইছে সেইটো ওপৰত আপোনাৰ বেছি মানুহে টপিকটো যদি ভাল হয় তেতিয়া কেমেৰা কোৱালিটি আমি বেছি সেইটো চাব নালাগে আৰু যদি আপুনি ধৰক ফাৰ্মিং কৰেতো একো নাই আপোনাৰ নলেজৰ পৰা দিব পাৰে বা বেলেগৰ পৰা ইণ্টাৰভিউৰ পৰা দিব পাৰে এতিয়া ব্লগিং হ'লে সৰু হোৱা প্ৰথমে এইটো নহয় যে আপুনি ভিডিঅ' এটা কৰিলে একদম বাহিৰলৈ গুচি গ'ল ফুৰিবলৈ প্ৰথম ওচৰ পাজৰে বনাই লওক কি আছে সব জেগাতে ভাল বেয়া বস্তু আছে কিছুমান চাবলগীয়া বস্তু আছে প্ৰতিখন ডিষ্ট্ৰিক্টত আমাৰ অসমৰ আছে তেনেকৈ কৰিব লাগে সেইটোৱে আৰু মেইন হ'ল কণ্টিনিউটি এতিয়া কিবা এটা হ'ল আৰু এটা আপোনালোকে ভাল মই টিপছ এটা দিছোঁ এতিয়া ধৰক চবৰে বেমাৰ হয় মানুহ যিহেতু আমি জীয়াই থকা প্ৰাণী এতিয়া সেইকাৰণে আপুনি ষ্টকত যে পাৰিলে মানে ভিডিঅ' 2-3টা মান ৰাখিব যাতে বাই চান্স যদি আপোনাৰ বেমাৰ চেমাৰো হয় তেতিয়া মানে সেইটো কণ্টিনিউ চলি থাকে আৰু মেইন আপোনাৰ কণ্টিনিউটি কি হয় আপোনাৰ ভিউ প্ৰায় ভালেই থাকি যায় প্ৰথম কিন্তু কিয় আমি কণ্টিনিউটি কৰিব নোৱাৰো বা আমাৰ যোনটো ভিডিঅ' আমাৰ টাইপৰ চাবলৈ আমাক ছাবস্ক্ৰাইব কৰে আমাৰ পটককে আমি টপিকটো চেঞ্জ কৰি দিওঁ তেতিয়া কি হয় ছাবস্ক্ৰাইবাৰখিনি ভিউটো কমি যোৱা হয় ভিউ নাপালে ৰিচটো কমি যায় আৰু এটা কৰিব নালাগে আমি মোৰ এটা ভুল কৰিছিলো মোৰ এটা হোৱা ষ্ট্ৰাইক টাইপৰ এটাই হৈছিলে মানে ৰিচটো কমি গৈছিলে কেনেকে মই আপোনাক জনাইছো এতিয়া ধৰক আপুনি যদি ভিডিঅ'টো দি আছে একেবাৰতে ডিলিট কৰি দিব নালাগে যদি বেয়া পায় ভিডিঅ'টো কি কৰিব প্ৰাইভেট কৰি ল'ব কেইদিনমান থ'ব লাহেকে ডিলিট কৰিব মই কি কৰিছিলো ২৭টা না কেইটা ভিডিঅ' ডিলিট কৰি দিছিলো সেইকাৰণে মোৰ কি হয় আগৰ যোনটো মই প্ৰথম খোলোতে বৰ ধুনীয়া ভিউ আছিলে মাজত মোৰ কমি গ'ল আৰু ৩ মাহ মান ৰখি গ'ল ন মই ৩ মাহ মান প্ৰায় মই ভিউ মানে পাইছিলো একদম কম য'ত মই ছাবস্ক্ৰাইবাৰ মোৰ 500-600 মানে যেনে তেনে চলি আছিল 1000 পাৰ হৈ গৈছিলে তেতিয়া মোৰ কি হয় বেয়া হৈছিলে এইটো খুব একদম 300-400 গুচি যোৱা আছিলে কিন্তু ঘৰত এতিয়া মোৰ প্ৰায় মন ভাঙিছিলে সিহঁতৰ কিন্তু মই জানো যে বেলেগৰ ইউটিউবৰ ভিডিঅ'টো এনে চাইছো যে যদি কন্টিনিউ কৰি থকা হয় তেতিয়া ইউটিউবে নিজে এইটো ৰিচটো দিবই সো ইমান মেটাৰ নকৰে তো মেইন সেইটোৱে কওঁ যে ভিডিঅ'টো চমুকে আপোনালোকে কোৱান্টিটিটো নাচাব কোৱালিটি চাব আৰু লোকৰ পৰা চুৰ কৰি কেনে টপিকটো বেছি নহয় যিমান পাৰে ৰিয়েলিষ্টিক কৰিব যাতে মানে নিজৰ লাগিলে আপোনাৰ ডেইলি ব্লগ হ'লে নিজৰ লাইফটো দেখাব সেইবুলি ডেইলি ব্লগ হ'লে মানে কি কয় 30টা ভিডিঅ' মাহেকত দি নিদিব 8টা 10টা কাফি আছে আপোনালোকে যিমান কম পাৰে কোৱান্টিটি বনাওক আৰু সেইটোৱে এনেকে কৰিলে ধৰক মই যি এচিভ কৰিছো এটলিষ্ট আপোনালোকেও পাব আৰু মনিটাইজ কৰিবলৈ ইমান টান নহয় আৰু ময়ো এদিন পামগে চাগে নিশ্চয় আমি আৰু এটা ব্লগ চেনেল এটা খুলিছো যাতে আমি আকৌ একেলগে কণ্টিনিউ মানে এতিয়া কথাটো হ'ল কি কণ্টিনিউ কৰি থাকিব লাগে কণ্টিনিউ কৰি থাকিলে মানে আমাৰ ইউটিউব চেনেলবোৰ মানে চলি গৈ থাকে আৰু যদি কণ্টিনিউ নকৰোঁ তেতিয়া 2 মাহ 3 মাহৰ পিছত যদি আমি ভিডিঅ' দিওঁ তেতিয়া চেনেলটো অলপ ৰিচটো কমি যায় আৰু হেৰি হৈ যায় মানে তো ধন্যবাদ বন্ধুসকল তো মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিব আৰু লগতে জাম বেকপেকাৰ ইয়াৰ চেনেলটো যদি ফাৰ্মিং চেনেল হয় মোৰটো মেইনলি ফাৰ্মিং আপোনাৰ ব্লগো দিও কিন্তু ফাৰ্মিং চেনেল হয় মাছৰ কুচিয়াৰ ধৰণৰ বা পুনা চুনা উলোৱা যদি আইডিয়া কিবা লাগে বা ফাৰ্মিং লাগে বা ভেনিলা চেনিলা কিবা কিবি এইবোৰ ফাৰ্মিঙৰ যিকোনো ফাৰ্মিঙৰ এটা ধৰক মোৰ ব্লগটোত মই বেলেগৰ ইণ্টাৰভিউ লোৱাতকে মই যেতিয়ালৈকে নকৰোঁ কামটো মানে ফাৰ্মিংটো মই ভিডিঅ'টো নবনাওঁ প্ৰথম সেইকাৰণে আপোনালোকে যদি আইডিয়াবোৰ লাগে মোৰ চেনেলটো আপোনালোকে চাব পাৰে তো ধন্যবাদ